নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত ইউটিউব চেনেলৰ ভিতৰত আহিছোঁ। গতিকে অহাৰ কাৰণটো হ'ল যে প্ৰথমতে এটা কথা কৈ লওঁ যে মোৰ ভইচটো ইমান ভাল নহয়, মোৰ মাইকটো ভাল নহয়। মই মোবাইলতে ইউটিউবটো বনাই আছোঁ। ইউটিউব বনোৱাৰ কাৰণ আৰু লগতে আপোনালোকে মোৰ ইউটিউব চেনেলৰ মই দিয়া কথাষাৰ শুনি যদি ভাল লাগে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ, কমেণ্ট কৰিবা। তেতিয়াহে মই নতুন নতুন ভিডিঅ'বিলাক আপলোড কৰিলে আপোনালোকে পাব। মই নতুনকৈ ভিডিঅ' ইউটিউব অনলাইন খুলিলোঁ। গতিকে চাওক, এয়া এটা মেডিচিন হয়। এটা মেডিচিন হয়। মেডিচিনটোৰ নাম হ'ল কিটো। এই মেডিচিনটো ইমান এটা প্ৰয়োজনীয় বস্তু, য'ত নেকি আমি ডক্টৰ তাতে গ'লেও সোনকালে নাপাওঁ। গতিকে মোৰ হৈছিল বেমাৰটো ইয়াত হাততে হৈছিল দিয়াচোন, এইফালে কমিছে অলপ। কোনোবাৰ কমৰতো হয়, কিবা পেটৰ তলফালে হয়, খুজুলি বুলি কওঁ আমি যাক। মোৰ বহুদিন ধৰি আছিল হাততে ইয়াতে। আজি প্ৰায় 1 বছৰমান হৈ গ'ল মোৰ এইটো কমাব পৰা নাই। গতিকে মই যোৱাকালি ভিডিঅ'টো বনোৱাৰ মানে এইটো যে যোৱাকালি মই এটা ডক্টৰ তাতে গৈছিলোঁ, স্কিন ডক্টৰ তাতে যাই মই মেডিচিনটো আনিলোঁ। আনি মোৰ এটা ৰাতিৰ ভিতৰতে মানে খুজুলিটো শুকাই গৈছে, একেবাৰে নাইকিয়া হৈ গ'ল দেখোন, একেবাৰে একদম। মানে ইমান ভাল লাগিছে যে মই ভাবিছোঁ এই মেডিচিনটো আমাৰ গাঁৱৰ ল'ৰা ছোৱালী সকলোৰে হয়, বুঢ়াৰ পৰা আৰম্ভ কৰি কেঁচুৱালৈকে এই বেমাৰটো আছে। কিন্তু তাৰ বাবে মই এইটো চাই লওক, এইটোৰ নাম লেখা আছে কিটো ক্ৰীম। এই ক্ৰীমটো ৰাতি কিনি ল'ব আপোনালোক। স্ক্ৰীণত দি দিছোঁ মই, চাই লওক, ফটো দেখাই আছোঁ, আপোনালোকে ভালদৰে চাওক। এই ক্ৰীমটো আপোনালোকে কিনি ল'ব। মই স্ক্ৰীণত দি আছোঁ, ভালকৈ চাওক। এই ক্ৰীমটো কিনি ল'ব। কিনি লোৱাৰ পিছত ৰাতি বা গধূলি গা পা ধোৱাৰ পিছতহে য'ত নেকি আপোনাৰ খুজুলি হৈছে তাতে লগাই দিব। বাট তাৰপিছত আৰু এটা আছে যাৰ নাম তিজা ক্ৰীম বুলি কয়। এইটো তিজা ক্ৰীম চাই লওক। এইটো ৰাতিপুৱা গা পা ধুই আকৌ এবাৰ ক্ৰীমটো লগাই ল'ব। আৰু যদি পাৰে আপুনি আপোনাৰ কাপোৰবিলাক আজি যিটো কাপোৰ ব্যৱহাৰ কৰিছে আপুনি, সেই কাপোৰটো অহাকাইলৈ ব্যৱহাৰ নকৰিব। কাৰণ আপুনি ক্ৰীম লগালেও কাপোৰটোত কিন্তু প্ৰয়োজন থাকি যায়। তাৰ বাবে আপোনালোকে সদায় যদি পাৰে আজি যিটো পিন্ধিছে কাপোৰ, সেই কাপোৰটো কালি ধুই পিছতহে পিন্ধিব লাগিব। তেতিয়াহ'লে আপুনি এনে কণ্টিনিউ এটা ক্ৰীম, এইটো কিটো আৰু এটা হ'ল আপোনাৰ এইটো তেজা। এই দুটা ক্ৰীম আপুনি লগাওক, 15 দিন লগাওক। আৰু লগতে টেবলেট আছে। টেবলেটকেইটা মই এতিয়া দেখুৱাব পৰা নাই, কাৰণ টেবলেটটোৰ নামটো এতিয়া ভালকৈ নাহে, কিবা এটা হৈছে বেয়া। মই সেইটো আপোনালোকৰ বাবে মই অহা ভিডিঅ'ত দিম। গতিকে টেবলেটটো নহ'লেও চলিব। মই জনামতে মই টেবলেটটো আজিও খোৱা নাই, এইটো দি মোৰ কমি গৈছে আজি। আপোনালোকে যদি পাৰে এই ঔষধ দুটা, কিটো এণ্ড তেজা, এই দুটা ক্ৰীম লগাই চাওক। যদি ভাল নহয়, মই কৈছোঁ মোৰ এতিয়া কোনো লাভ নাই কৈ পেলাই। এইটো মোৰ কোনো কোম্পানী নহয়, মোৰ কোনো নহয়। ময়ো এজন গাঁৱৰে ল'ৰা। কিন্তু ভিডিঅ'টো বনোৱাৰ মানে এইটো যে সকলোৱে কিন্তু আমি বহুত ডক্টৰৰ তাতে যাওঁ, গাঁৱলীয়া ফাৰ্মাচীত যাওঁ, যাই কিনে বহু ধৰণৰ ঔষধ পাতি আমি হাজাৰ টকা খৰচা কৰি আছোঁ, কিন্তু আমাৰ বেমাৰ ভাল নহয়। দেখা পালোঁ যে 7-8 দিন ঠিকে আছে, ভালে যায়। পিছত আকৌ 1 মাহ বা 6 মাহ বা এনেকুৱা কেইদিনমান পিছত আকৌ বেমাৰটো দেখা দিয়ে। তাৰ বাবে এইটো মোৰ বিশ্বাস কমিব বুলি। বেছি দাম নহয়, এইটোৰ দাম আছে আপোনাৰ ইয়াত দেখি আছে আপুনি 82 টকা বুলি লেখা আছে। আৰু এইটোৰ দাম এইটোও বেছি নহয়, এইটোৰ দাম আপোনাৰ লেখা আছে 185। এইটো ভালকৈ দেখাব নোৱাৰে আপোনালোকে, দামটো 185 আছে। গতিকে এই দুটা ক্ৰীম আপুনি কিনি লওক। আৰু কিনি আপোনাৰ যি বেমাৰ ভাল হয় মোলৈ কমেণ্ট কিন্তু কৰিবই দেই। গতিকে যিয়ে হওক,
আজিলৈ আহিছোঁ। আকৌ নেক্সট ভিডিঅ'ত মই আকৌ ভাল ভাল এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ তাতে আপলোড দিম। মোৰ ইয়াতে কোনো লাভ লোকচান একো নাই। সেইটোৱেই কাৰণ যে মই ভাবোঁ মোৰ দৰে গৰীব দুখীয়া বন্ধুসকলে যেন অলপ কম পইচাতে বেমাৰখিনি ভাল কৰিব পাৰে। তাকে কৈ মোৰ ভিডিঅ' সমাপ্ত কৰিলোঁ দেই। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ সকলোৱে কৰিবা দেই। লগতে কমেণ্ট কৰিবা কেনে লাগিছে ভিডিঅ'টো। থেংক ইউ, ধন্যবাদ।